বটলেণ্ড হেণ্ডলুম মিছনৰ জৰিয়তে এটা ক্লাষ্টাৰ ট্ৰেইনিং প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈছে তাত আমাৰ 20 জনীয়া এণ্টাৰপ্ৰেনিউৰ্ছ মহিলাবিলাকে ট্ৰেইনিং ল'ব আৰু এই ট্ৰেইনিংটো হ'ব 45 দিনীয়া ট্ৰেইনিং হ'ব এই ট্ৰেইনিংৰ জৰিয়তে আমাৰ মহিলাবিলাকে আগৰ দিনৰ পৰা যি ট্ৰেডিশ্যনেলি কাপোৰ গঢ়িছিল এইটো কমপ্লিটলি সাইণ্টিফিক হিচাপে তেওঁলোকে ট্ৰেইনিং দিয়া হ'ব এনেতো আমাৰ মানুহবিলাকে এক্সপাৰ্টেই হয় মহিলাবিলাকে ৰাবাই হওক বা এক্সপাৰ্টেই হয় তথাপিও সাইণ্টিফিকেলি এইটো কৰিব পৰা যায় এইটো আমি চেষ্টা কৰিছোঁ ইয়াত জেকাৰ্টৰ পৰা ট্ৰেইনিং হ'ব জেকাৰ্টটো কেনেকৈ চলাব কেনেকৈ ৰিপেয়াৰ কৰি এইটো ট্ৰেইনিং হ'ব আৰু এই ট্ৰেইনিংৰ জৰিয়তে যিবিলাকে ছাকচেছ হ'ব তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব চাৰ্টিফিকেট পোৱাৰ পিছত আমাৰ ইয়াত ক্লাষ্টাৰ হ'ব এই ক্লাষ্টাৰত থাকি তেওঁলোকে কাপোৰ বনাব আৰু এইটো মাৰ্কেটিং কৰাৰ ব্যৱস্থা কৰিব তাৰ আমি BTC চৰকাৰে সহায় কৰিব আৰু আপোনালোকে নিশ্চয় জানে যে আমি আজিৰ দিনত সারা পৃথিৱীত যিকোনো জাতি নিজৰ নিজৰ কলা কৃষ্টি এইবিলাক সারা পৃথিৱীত দেখুৱাৰ কাৰণে বা মাৰ্কেটিং কৰাৰ চেষ্টা কৰি আছে ৰিসেন্টলি আমাৰ অসমীয়া বিহু গামছা GI টেগ ৰেজিষ্ট্ৰেশ্যন হ'ল আমাৰ তেনেকুৱাকৈ GI টেগ ৰেজিষ্ট্ৰেশ্যন হ'বলৈ গৈ আছে 18 মাৰ্চ আমাৰ GI টেগ 21টা আমাৰ আইটেম আছে তাৰ ভিতৰত আমাৰ GI টেগ হ'ব তেতিয়াহ'লে আমাৰ আৰণাই হওক দখনাই হওক এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেট আমি মাৰ্কেটিং কৰিব পাৰিব আৰু তাক কোনোবাই যদি ডুপ্লিকেচি কৰে এইটো তাৰ ওপৰত আমি আইনিকভাৱে বিহিত ব্যৱস্থা ল'ব পাৰিম যাতে এইবিলাক নহয় GI আমাৰ ইয়াতে সব আৰণাইৰ পৰা আৰম্ভ কৰি গোটেইবিলাক গামচাই হওক দখনাই হওক পাছৰাই হওক বড়ো ৰাভা চবৰে হ'ব আৰু যদি বেলেগ আমাৰ ইয়াত বেলেগ ট্ৰেইনিং নাই ৰাজবংশী আহিলে তেওঁলোকক আমি কৰিব পাৰিলেহেঁতেন তেওঁলোকে অহা নাই ইয়াৰ ৰাভা আৰু বড়ো আছে তেওঁলোকক আমি ইয়াৰ পৰা প্ৰথম এটা আমি কৰিম গতিকে এই ট্ৰেইনিঙৰ প্ৰগ্ৰামটো আমাৰ যে ট্ৰেডিশ্যনেলি যেটো আমি কাপোৰ গঢ়িছোঁ এইটো আমি সাইণ্টিফিকভাৱে গঢ়ি পেলাই সাইণ্টিফিক সারা পৃথিবীত আমি প্রচার করা এটা আমার উদ্দেশ্য दिनैनि प्रग्रामनि बिसय आङो बेखौनो बुंनो हास्थायदों दे जोङो गोबाव समनिफ्रायनो सि दागासिनो दङमोन जोंनि सोरां हेन्दलुम एन्टारप्राइजआ दिनै दायै जोङो आसा खालामदोंमोन जोङो सरकारनिफ्राय माबा मोनसे सहाय मोनगोन होननानै नाथाय बे दिना जोंहा सफैबाय बे दिनखौ मोननायजों लोगोसे दिनैहाय जोंनि EM सारनि आखाइजों जोङो ओपनिं खालामबाय ओपनिं खालामनानै दा जोङो दिनैनिफ्राय 45 डेज जोङो ट्रेनिं लागोन जोङो सिगां जोंनि आखाइजों बानायनाय थातसालजों दायोमोन दा जोंनो सरकारा जोंनो मेसिननि बेबस्था खालामनानै होबाय बे मेसिनानो जाहैबाय जाकात मेसिन जोङो दा बे जाकात मेसिनखौथ' जोङो दानो रोङा नालाय दा जोंनि थाखाय मा होनो ट्रेनार सासे गालांगोन दिनैहाय 45 डेजनि थाखाय बे 45 डेजआवहाय जोङो 20 मेम्बारा बे ट्रेनिंआव बाहागो लागोन मा सि दानाय जागोन बेवहाय जोङो दा जोंनि सोरां हेन्दलुम एन्टारप्राइजनि आन्डारावहाय जोंना राभाफोर दङ नालाय ओमफ्राय जोङो बर'फोर दं ओमफ्राय बिनिखायनो जोङो आर'नाइ बिदिनो राभाफोरनि ड्रेस ओमफ्राय मा होनो सादोर दानो थाखाय ट्रेनिंखौ बिनि थाखाय होगोन आरोखि दिहुननानै ओमफ्राय मार्केटआव हरगोन औ मार्केटआव हरगोन 39 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम COVID-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामजाफैनो हागोन थङा जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार